এক কথাত আপোনালোকৰ জৰিয়তে আমি অনুৰোধ কৰিছোঁ আপোনালোকে নিৰ্ভীকভাৱে আমাৰ প্ৰতিবাদখিনি আমি যিখিনি প্ৰতিবাদৰ কাৰ্যসূচীৰে প্ৰতিবাদৰ আকাৰে আমি প্ৰতিবাদী দাবীৰে আমাৰ ইয়াত আজি উপস্থিত আছোঁ। আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আজি গোটেই অসমৰ লগতে ওদালগুৰি জিলা সমিতিয়ে ওদালগুৰি জিলাত এক প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে আমি ৰূপায়ণ কৰি পেলাই আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আপোনালোকে গম পাইছে আমাৰ দাবী এটাই, ভাৰতৰ যিখিনি শ্ৰমজীৱী খাটি খোৱা ভাৰতীয় বৈধ নাগৰিক সেই মানুহখিনিক লৈ পেলাই চৰকাৰখনে ৰাজনৈতিক যি পাচা খেল খেলি আছে, ৰাজনৈতিকভাৱে মুনাফাৰ বাবে যি হাৰাশাস্তি অত্যাচাৰ উৎপীড়ন আৰম্ভ কৰিছে তাক আমি একে ভাষাৰে গৰিহণা আৰু নিন্দা জনাইছোঁ। এই ফেচিষ্ট চৰকাৰখনে তেওঁলোকৰ স্বৈৰাচাৰী শাসন ব্যৱস্থাৰে একমাত্ৰ সংখ্যালঘুসকলক ধৰ্মীয়ৰ নামত ধৰ্মীয় সংখ্যালঘুসকলক কেতিয়াবা জাতিৰ নামত ধৰ্মৰ নামত কেতিয়াবা স্বদেশী মানুহক বিদেশী টেগ লগাই পেলাই কেতিয়াবা বাংলাদেশী কেতিয়াবা বিদেশী কেতিয়াবা বিশেষ সম্প্ৰদায়ৰ লোক বুলি পেলাই বিভিন্ন সময়ত নিজৰ মুনাফা অৰ্জনৰ বাবে একো কৰা নাই। বিগত দিনত ভাৰতৰ স্বাধীন হোৱাৰ পিছৰ পৰা অসম ৰাজ্যৰ যিসকল চৰ জমিন আছে আপোনালোকৰ জৰিয়তে মই এটা মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বান জনাইছোঁ। আমাৰ এটা প্ৰশ্নৰ মাত্ৰ আপুনি উত্তৰ দিয়ক যে আপুনি কি জৰীপৰ ভিত্তিত কিমান চনত কিমান তাৰিখে যোৱা ৭৫ বছৰ ৮০ বছৰে আপোনালোকে কোনটো জৰীপৰ ভিত্তিত ভূমিহীন মানুহখিনি কি কাৰণত ভূমি হেৰুৱাইছে আৰু কোনখিনি মানুহ চৰকাৰী মাটিত বসবাস কৰি আছে তাৰ কাৰণে দায়ী কোন তাৰ উত্তৰ দিয়ক। একমাত্ৰ চৰকাৰ ব্যৱস্থা ইয়াৰ বাবে জগৰীয়া, যিখিনি মানুহৰ ভূমিহীন তেওঁলোকৰ ভূমি গৰখনীয়াৰ কবলত ভূমিহীন মাথা পৰি থাকিবলগীয়া হৈছে। এইখিনিক বিগত ৭০-৭৫ বছৰে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নিদিয়াকৈ কোনো ধৰণৰ মাটি পট্টা নিদিয়াৰ কাৰণে আজি তেওঁলোকে উপায়বিহীন হৈ পেলাই চৰকাৰী মাটিত থাকিব লগা হৈছে। এইসকল বৈধ ভাৰতীয় অসমৰ নাগৰিক ভাৰতীয় নাগৰিক অসমৰ অসমীয়া জাতিৰ এজন সুগৰ্বিত অসমীয়া হয়। সেই মানুহখিনিক আপোনালোকে টাৰ্গেট কৰি পেলাই ধৰ্মৰ নামত যি ৰাজনীতি কৰিবলৈ সংখ্যাগুৰুক অত্যাচাৰ উৎপীড়ন কৰি আছে। সময় আপোনাক নহয়, আপোনাৰ চৰকাৰৰ কোনো এজন বিষয়কো ক্ষমা নকৰে। আপোনালোকে এই স্বৈৰাচাৰী শাসন ব্যৱস্থা বন্ধ কৰক। ক্ষমতা সদায় নাথাকে, ক্ষমতাৰ বলিয়ান হৈ পেলাই আপুনি যি ব্যৱস্থা হাতত লৈ পেলাই সংখ্যাগুৰুৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে অভিশাপ লাগিব। আপুনি কেনেকৈ এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ পেলাই ক'ব পাৰে এজন মুছলমান কণমানি ছাত্ৰৰ দায়িত্ব আপুনি ল'ব নোৱাৰে? এজন সাংবাদিক বন্ধুক আপুনি প্ৰশ্ন কৰিছে কোনটো চেনেলৰ সাংবাদিক হয়, আপুনি এজন হিন্দু হয় নে নাই? আপুনি হিন্দু হৈ পেলাই কেনেকৈ ক'ব পাৰে হিন্দু মুছলমান ল'ৰা ছোৱালীৰ দায়িত্ব মই কি ল'ম? তেওঁৰ পিতৃ মাতৃ আছে, এই কাৰণে ল'ব কাৰণ আপুনি অসমৰ মুখ্যমন্ত্ৰী। এই ৰাজ্যৰ সংবিধানৰ শপত লৈ পেলাই সাংবিধানিক পদত অধিষ্ঠ হৈ পেলাই আসনখনত ৰাইজে বহাইছে গণতান্ত্ৰিকভাৱে। আপুনি অকল হিন্দু মানুহৰ মুখ্যমন্ত্ৰী নহয়, সৰ্বস্তৰৰ জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী, অসমৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী। আপুনি এই কথাটো পাহৰি গৈছে, ক্ষমতাত বলিয়ান হৈছে। আমি আপোনাক দাবী জনাইছোঁ, অনুৰোধ কৰিছোঁ আপুনি উচ্ছেদৰ পূৰ্বে এই নিৰীহ মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। আপুনি কেতিয়াবা পুছবেকৰ নামত বৈধ ভাৰতীয়ক ঠেলি পঠিয়াইছে, আকৌ তাৰ পৰা আপুনি আকৌ ঘূৰাই নিব লগা হৈছে। এই অসম ৰাজ্যৰ এজন মুৰব্বীয়ে কৰা কৰ্মই অসমৰ অসমীয়া সমাজক লজ্জিত কৰিছে। অসমৰ বুদ্ধিজীৱী মহলৰ পৰা শিক্ষিত সমাজৰ প্ৰতিজন নাগৰিকক আপোনাৰ এই ব্যৱহাৰে লজ্জিত কৰিছে। আপোনাক দাবী জনাইছোঁ আপুনি উচ্ছেদ কৰক, আমাৰ ক'বলগীয়া নাই, কিন্তু বৈধ ভাৰতীয়ক পুনৰ সংস্থাপন দিয়ক। ভাৰতীয় সংবিধানে দিয়া মৌলিক অধিকাৰৰ আপুনি অধিকাৰখিনি জীয়াই থাকিব দিয়ক, তেওঁলোকৰ মৰ্যাদা সহকাৰে জীয়াই থাকিব দিয়ক।